গাইজ ওয়েলকাম টু মাই চেনেল। আৰু আজি এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ অলপ বজাৰ কৰিবলৈ বুলি। সোনকালে ওলাই আহিছোঁ কাৰণ 1টা বজাৰ পৰাতো চব বন্ধ হৈ যায়। তো এতিয়া অলপ বজাৰ কৰি লওঁ, তেন্তে ভিডিঅ'টো আগলৈ আপোনালোকেও চাই থাকক। মামা মোলে চকলেট লৈ আহিবা আৰু আনিবা। বেটা গাড়ীতে বহি আছে, সেইকাৰণে পটাপট বজাৰখিনি কৰি লোৱা হৈ গ'ল মোৰ এতিয়া। আৰু এতিয়া অলপ ফ্ৰুটছ লৈ লওঁ, বেটাই খাই ভাল পায়। A few moments later. বজাৰ কৰি ঘৰ আহি পালোঁ এতিয়া, আৰু কামত লাগি গৈছোঁ কাৰণ ৰাতিপুৱা সোনকালে ওলাই গ'লোঁ, একো কৰি যোৱা নহ'ল কাম। হেল্ল' বেটা, তোমাৰ কাৰণে মই মেংগ' সৰুকৈ কাটি আছোঁ। হেল্ল' বেটা, খাবানে? খাবানে? খাম কৈ দিয়া, খাবানে? খাম কৈ দিয়া বেটা। য়েছ, হৈ গ'ল, লোৱা। আৰু এতিয়া আমাৰ বেটাটোৰ গা ধুব। বাবা বাবা, হাই দে হাই দে হাই দে হাই দে টিট হাই দে। গা ধুলা? লোন নম্বৰটো মোৰ মেছেজটো মোৰ হোৱাটছআপ নম্বৰত আছে নহয়, পঠাই দিব। তাত পঠাই মই চেক কৰি মই গোটেই ষ্টেটমেণ্টটো উলিয়াই দি দিম। Camera lagi, camera, mobile lagi. আৰু এইফালে চাওক এতিয়া বতৰটো কেনেকুৱা, বহুত ডাঙৰ বৰষুণ আহিব চাগে। আৰু এইফালে চাওক ইমান ডাঙৰ বৰষুণ দি দিলে। A few moments later. এতিয়া সন্ধিয়াৰ চাহকাপ খাব লৈছোঁ। আমাৰ বোলে পাস্তা খাই বেয়া পায়, সেইকাৰণে মই খাম পাস্তা অলপ, আৰু মেগী। চাওক মেগী হেনো এনেকৈহে খাই ভাল পায়। আৰু কেক বিস্কুট তেনেকৈ কৰিয়ে এতিয়া সন্ধিয়া চাহকাপ খাই লওঁ। তাৰপাছত আপোনালোকৰ মাজত আকৌ আহি আছোঁ। অ' বেটা, এইফালে চোৱা। আহি দিয়া। আৰু আমাৰ এখেতৰ আজি টোপনি নাই, মোবাইল চোৱাত বিজি পুৰা। আৰু মই এতিয়া বনাই আছোঁ ৰাতিৰ কাৰণে খানা। আৰু এয়া আমাৰ ৰাতিৰ খানা হৈ গ'ল, এতিয়া খাই লওঁ। আৰু আজিৰ দিনটো কেনেদৰে পাৰ কৰিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।